অকলশৰীয়া জীৱনৰ অকলশৰীয়া ৰেচিপি যিহেতু মই ৰুমটোত অকলেই থাকোঁ দুটা আলু বইল কৰি লৈ আৰু কণী এটা বইল কৰি ল'লোঁ পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আগতে কেৰাহীটোত তো তাতে আলুখিনি দি কিনে ধুনীয়াকৈ হালধি নিমখ দি ফ্ৰাই কৰি ল'লোঁ ৰঙা হোৱালৈকে তাৰপিছত কি কৰিলোঁ কিয় জানো মই কেঁচা কণী এটা ভাঙি দি আৰু কণী দমত বেছি ভাল পাওঁ হয় আলু কণীৰ দমত তো কেঁচা কণী এটা মাজতে ভাঙি ল'লোঁ তো তেনেকৈ ভাঙিলে অকণ দেৰি ধুনীয়াকৈ ভাজি ফ্ৰাই কৰি পানী অকণ দি দিলোঁ তো পানীখিনি দি উঠাৰ পিছতে তাত কণীটো দি অকণমান দেৰি তাক বইল হৈ থাকিবলৈ দিলোঁ আৰু এইফালে ভাত বহাই দিলোঁ তো লাষ্টত মই এনেকুৱা তৰকাৰী টাইপ কৰি ল'লোঁ থপথপীয়াকৈ একদম গ্ৰেভি টাইপ গ্ৰেভিও নাই হোৱা একচুৱেলি তেনেকৈ ভাতখিনি ধুনীয়াকৈ সময়ত খালোঁ খাই মেলি আৰু অকলে এইফালে বাহিৰত দেখিছিলোঁ ইমান ধুনীয়া ভিউ তো এয়া খালোঁ মোৰ ৰুমবোৰ নে খিৰিকীৰ পৰা ধুনীয়া ভিউ দেখিপাই থাকে মই একেলগে খিৰিকীৰ পৰা ভিউ চাই তেনেকৈ ভাত খাওঁ আৰু তো খাই মেলি ভাত ইভিনিং আৰু বহুত বৰষুণ আজি কেলৈ জানো ইমান ধুনীয়া বৰষুণ বতৰটো